অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ইতিমধ্যে অৰুণোদয় হিতাধিকাৰৰ কাৰণে বহুতেই ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ফেচবুক লাইভৰ জৰিয়তে আপোনালোকক জনাই দিলে যে অৰ্থাৎ অহা ৩ আগষ্টত আপোনালোকৰ অৰুণোদয়ৰ টকা পাবলৈ গৈ আছে। অৰ্থাৎ নতুনটো চৰকাৰত আপোনালোকৰ অৰুণোদয়ৰ প্ৰথমটো কিস্তি আপোনালোকৰ বেংক একাউণ্টত অহা মাহৰ অৰ্থাৎ আগষ্ট মাহৰ ৩ তাৰিখত আপোনালোকে বেংক একাউণ্টত লাভ কৰিব। সো এই টকাটো লাভ কৰিবলৈ হ'লে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ ডিবিটি এনেবল হৈ থকাটো বাধ্যতামূলক। যদি এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত ডিবিটিটো অৰ্থাৎ আধাৰ লিংক কৰা নাই তেনেহ'লে অতি সোনকালে আপোনালোকে এই আধাৰ লিংকখন কৰিব লাগিব। ইতিমধ্যে এইটো চেনেলত বা এইটো পেজৰ জৰিয়তে মই এটা ভিডিঅ' বনাইছিলোঁ যে বহুত হিতাধিকাৰী কিন্তু আধাৰ লিংক এতিয়াও কৰা নাই, তেখেতসকলৰ অৰুণোদয় কিন্তু ব্লক হৈ গৈছে। সো সেই ব্লকটো আপোনালোকে আনব্লক কৰিবলৈ হ'লে আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰক। লগতে মেহবুব ডিজিটেল সেৱাত আহি কিনেও আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড আৰু বেংক পাছবুক লগত আনি কিনে আপোনালোকৰ KYCটো কমপ্লিট কৰিব পাৰে, অৰ্থাৎ ডিবিটিটো লিংক কৰিব পাৰে। সো এই লিংকৰ কাৰণে আপোনালোকে একো কৰিব নালাগে, অৰ্থাৎ মোৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আপোনালোকৰ গাঁৱে যোনখন গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰে, বা যোনটো আপোনালোকৰ BCDC চেয়াৰমেন আছে সেই BCDC চেয়াৰমেনৰ লগতো আপোনালোকে কি কৰিব পাৰে, কণ্টেক্ট কৰিব পাৰে। তেখেতসকলৰ মাজত এনেকুৱা ফ্লপ হোৱা লিষ্ট কিন্তু অন্তৰ্ভুক্ত হৈছে, তেখেতসকলৰ হাতত আছে। আপোনালোকৰ নিজৰ নামটো আপোনালোকে চাই কেনে আপোনালোকে কি কৰিব লাগিব, ডিবিটিটো লিংক কৰিব লাগিব। আৰু আপোনালোকে যদি এই ডিবিটিটো লিংক নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ বেংক একাউণ্টত অৰ্থাৎ অহা মাহৰ ৩ তাৰিখত যিহেতু আপোনালোকৰ অৰুণোদয় টকা দিব, অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ইতিমধ্যে ঘোষণা কৰিছে, হয়তো ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে আপোনালোকে চাব পাৰিছে। সো এতিয়াও যদি আপোনালোকে ডিবিটিটো লিংক কৰা নাই তেনেহ'লে কিন্তু অহা মাহত আপোনালোকৰ এই অৰুণোদয় টকা কিন্তু লাভ নকৰিব। অৰ্থাৎ কেইদিনমান আগতে আপোনালোকে যোনটো একাউণ্টত ৯,০০০ টকা লাভ কৰিছিলে, আৰু আপোনালোকে যদি ভাবি আছে যে আমাৰ একাউণ্টত যিহেতু ৯,০০০ টকা লাভ কৰিছিলোঁ আৰু আমি এতিয়া কি কৰিম, আগষ্ট মাহৰ চেম টকাখিনি লাভ কৰিম, তেনেকুৱা নহয়। বহুতো কিন্তু একাউণ্ট ফ্ৰীজ হৈছে। যোৱা মাহত বা কেইমাহ আগত যোনটো একাউণ্টত আপোনালোকে টকাটো লাভ কৰিছে সকলোৰে একাউণ্ট কিন্তু বহুতো একাউণ্ট কিন্তু কি হৈছে, ফ্ৰীজ হৈ গৈছে, অৰ্থাৎ ব্লক হৈ গৈছে, বা আধাৰ কাৰ্ডৰ লগত ডিবিটি লিংক হোৱা নাই। সো এতিয়াও যদি আপোনালোকে এই ডিবিটিটো লিংক যদি কৰা নাই তেনেহ'লে অতি সোনকালে মোৰ লগত কণ্টেক্ট কৰক। স্ক্ৰীনত দিয়া নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে, অৰ্থাৎ আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰ মোক চেণ্ড কৰিব পাৰে। আপোনালোকক মই ডিবিটিটো লিংক কৰিবলৈ মই চেষ্টা কৰিম বা কৰাই দিম। আৰু আপোনালোকে যদি নিয়াৰেষ্ট কোনোবা আছে তেনেহ'লে মোৰ লগত অৰ্থাৎ মেহবুব ডিজিটেল সেৱাত ভিজিট কৰি কেনেও আপোনালোকৰ এই অৰুণোদয়ৰ KYCখন কমপ্লিট কৰিব পাৰিব। ধন্যবাদ।